নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যে এই যে আমাৰ যিখিনি পানী আছে, এই পানীৰ আপোনালোকে চাগে গম পায়ে যে পানীৰ কোনো ধৰণৰ ৰং নাথাকে বা পানীৰ কোনো ধৰণৰ আকাৰ নাথাকে। ঠিক এতিয়া কথাটো হ'ল, এই যে আমাৰ পানীৰ কোনো ধৰণৰ আকাৰ নাথাকে, এই আকাৰ নথকা পানীটো যেতিয়া বৰফলৈ পৰিৱৰ্তিত হৈ যায়, যেতিয়া মানে বৰফলৈ কনভাৰ্ট হৈ যায়, তেতিয়া এই সময়ত এই আকাৰ নাইকিয়া পানীটোৰ কালাৰটো, অৰ্থাৎ এই আকাৰ নাইকিয়া পানীটো যেতিয়া বৰফলৈ কনভাৰ্ট হৈ যায়, তেতিয়া এই সময়ত এই পানীৰ ৰংটো বগা হৈ যায় কিয়? অৰ্থাৎ বৰফটো দেখিবলৈ বগা হৈ যায় কিয়? যিহেতু বৰফটোৰ মেইন অৰিজিনটো আছিলে পানী, আৰু পানীৰ কোনো আকাৰেই নাছিলে। অথচ এই আকাৰ নাইকিয়া বস্তু যেতিয়া বৰফলৈ কনভাৰ্ট হৈ যায় বা যেতিয়া বৰফলৈ পৰিৱৰ্তিত হৈ যায়, তেতিয়া এই বৰফটোৰ ৰংটো কিয় বগা হৈ যায়? এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত আপোনাক মই সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, আপোনালোকক মই এটা ভিডিঅ'ত জনাই দিছিলোঁ যে পানীৰ আকাৰ কিয় নাই বা পানীৰ ৰং কিয় নাই, সেই সকলো বুজাই দিছিলোঁ যে আপুনি যদি চাইছে তেন্তে গম পায়। যদি চোৱা নাই তেন্তে মোৰ ভিডিঅ' লিষ্টৰ পৰা আপুনি বিচাৰি চাব পাৰিব। তথাপি মই আপোনাক জনাই দিম যে পানীৰ আকাৰ এইকাৰণে নাই যে সূৰ্যৰ পৰা যিখিনি ৰং আহে, সূৰ্যৰ যিখিনি 7টা ৰং আহে, এই 7টা ৰংটো আচলতে পানীত ৰিফ্লেক্ট নকৰে বা পানীত প্ৰতিফলিত নকৰে। যাৰ ফলত এইদৰে এই সূৰ্যৰ পৰা অহা 7টা ৰংটো পানীত ৰিফ্লেক্ট বা প্ৰতিফলিত নোহোৱাৰ ফলত আমি তাৰ পানীটোক কোনো ধৰণৰ আকাৰ নেদেখোঁ। কিন্তু এটা কথা হ'ল, যেতিয়া এই পানীটো বৰফলৈ পৰিৱৰ্তিত হৈ যায় বা যেতিয়া এই পানীটো গোটা আকাৰলৈ পৰিৱৰ্তিত হৈ যায়, তেতিয়া গোটা আকাৰলৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে সূৰ্যৰ পৰা যিখিনি ৰং 7টা ৰং আহে, এই 7টা ৰঙে তাত কি হৈ যায় যে প্ৰতিফলিত হ'বলৈ আৰম্ভ কৰে। অৰ্থাৎ পানীটো যেতিয়া জলীয় হৈ আছিলে, তেতিয়া এই সময়ত সূৰ্যৰ পৰা অহা এই 7টা ৰংটো ৰিফ্লেক্ট হ'ব পৰা নাছিলে। কিন্তু যেতিয়া এই জলীয় বস্তুটো গোটালৈ পৰিৱৰ্তিত হৈ যায়, গোটালৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে তাত সূৰ্যৰ পৰা অহা সকলোবোৰ ৰঙে প্ৰতিফলিত হৈ যায় বা সকলোবোৰ ৰং ৰিফ্লেক্ট হৈ যায়। যাৰ ফলত ৰিফ্লেক্ট হোৱাৰ ফলত আমি কি হৈ যায় যে এই বৰফটো আমি বগা দেখিবলৈ আৰম্ভ কৰোঁ। অৰ্থাৎ ইয়াৰ পৰা সেইটোৱে বুজিছে যে যেতিয়া আমি পানীটো জলীয় হৈ থাকে, জলীয় হৈ থাকোঁতে এই সূৰ্যৰ পৰা অহা ৰং গোটেইখিনি তাৰ পৰা পানীত পাৰ হৈ গুচি যায়। কিন্তু এই একেটা পানী যেতিয়া গোটা পদাৰ্থলৈ পৰিৱৰ্তিত হয়, তেতিয়া এই গোটা পদাৰ্থটো কিন্তু সূৰ্যৰ পৰা অহা ৰশ্মিটো তাত কি হয়, প্ৰতিফলিত হৈ যায়। আৰু প্ৰতিফলিত হোৱাৰ ফলতে আমি এই বৰফটোক আমি বগা দেখোঁ।